নমস্কাৰ সকলোকে। মই আজি এবিধ পিঠা বনাম। কোনবিধ পিঠা আপোনালোকে দেখি গম পাব, কিন্তু মই অতি সহজভাৱে নিজৰ ষ্টাইলত বনাম। আশা কৰোঁ আপোনালোকে ভাল পাব। বাটি এটাত কেঁচা পিঠাগুড়ি লৈছোঁ মই। তাত পানী অকণমান দি মঠি ল'ম। মঠি মানে মিলাই ল'ব লাগিব। চালনী এখন আনি সেইখিনি ধুনীয়াকৈ চালি ল'ম। এতিয়া চলা হৈ গ'ল। তাৰপাছত ইয়াত মই নাৰিকল দিম। নাৰিকল দিলে খাবলৈ খুব টেষ্টি হয়। নাৰিকলৰ ৰসখিনি মই চেপি দিম। অকল নাৰিকলখিনিহে দিম। তাৰপাছত অকণমান নিমখ দিছোঁ। চেনি ব্যৱহাৰ কৰিছোঁ মই। তাৰপাছত ধুনীয়াকৈ এইখিনি মিলাই ল'ম। এতিয়া কাপটো মই ৰেডি কৰিছোঁ। ফুটা এটা কৰি লৈছোঁ, যিহেতু ভাপত সিজাম। তাত লৈ লৈছোঁ ধুনীয়াকৈ। প্ৰেছাৰ কুকাৰ এটা লৈছোঁ, তাত পানী দি ঢাকনিখন মাৰি দিছোঁ। এতিয়া কাপটো তাত সোমোৱাই দিম। লগতে কাপটোৰ ওপৰত ঢাকনি এখন দি দিম। বেছি সময় নালাগে, সোনকালে হয়। অতি কম সময়ত বনোৱা পিঠা বুলি ক'ব পাৰি। এয়া হৈ গ'ল ধুনীয়াকৈ। আপোনালোকে যদি কেতিয়াবা এনেদৰে বনাইছে, মোক কমেণ্ট বক্সত জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।